কি হৈছে জিন্দা সাপ গৈছে নে ডাঙৰ সাপ মই সাপ মাৰি বহুত ভাল পাওঁ মই মাৰিম কোনফালে গৈছো এইফালে মই এতিয়া ধৰি লৈ আহিছো সাপটো ইফালে গ'ল সি কি সাপ উৰাব গ'ল মই কি জানো সিয়ে জানে এইটো চশমা পিন্ধি আছে অন্ধ চন্ধ ভাই ধৰি ললো সোনকালে পুৰা জিন্দা সাপ ফেট মেলি আছে আঠা ওলাই আছে কি বা ধৰিলে চাম ভাই তই জিন্দা সাপ মাৰিলি ক'ত এইটো চা জিন্দা সাপ মাৰি দিলো কেলা তইতো জিন্দা মানুহ মাৰিলে গম পাইছ নাই তই তোৰ নাম ক তোৰ নাম কবলৈ কৈছো নাম কবলৈ কৈছো কি বাহ ইমান শান্তি লাগিছে আজিকালি ৰাস্তাটো গাড়ী চাড়ী নাথাকে কিমান ভাল লাগিছে হয় আজি মই তাইক বহুত বেছি মিছ কৰি আছো আজি অলপ আন্ধাৰটো অলপ বেছি কৰিছে মোক বেছি আন্ধাৰ আজি দেখি পাইছো মই ভাই সেইটো চা সেইটো তই মোক পইচাটো দিবি নে চাহ খাব যাম অকণি পিছত তই মোক পইচাটো দিবি নে আজি তোক মাৰিম পইচাটো দিবি নে কাক মাৰিবি দেই তই কাক মাৰিবি মোৰ লগত মাৰিবি জাহাংগীৰ ধৰিলো মাৰি আছো যে কাক মাৰি আছো এই কণাইটো নিজৰ লগৰকে মাৰি আছে আমি যাবই একো নাই আরে ভাই হৈ যায় রে সরি এইটা কেতিয়াবা হৈ যায় আৰু আচ্ছা ই কেলে বা মাতিছে আমাক হয় সিঙাৰ খাই ভাল লাগে চুপ একো শুনি নাপায় ৰে চিঞৰি থাকে মাথা বেয়া কৰি দিয়ে বে কেটো ক'ত যাও তই আমাক কেলে মাতিছ আবে কণা এইফালে চা এইফালে এইফালে নে আবে চুপ মাথা গৰম কৰি দিছ যদি তই আমাক কেলে মাতিছ এইটো ক হয় বিৰিয়ানী খাই বহুত ভাল লাগে আবে এই দুটাই মাথা খাই পেলাব বে কেলা তহঁতক তিনিটাক মাতাৰ মোৰ এটা ডাঙৰ কাৰণ আছে চুপ কি কাৰণ এই তিনিটাই চুৰ এটা কৰি দিব লাগে এই কামটো তহঁত তিনিটাইহে কৰিব পাৰিবি বেলেগে নোৱাৰে মলাই বাইদেউ যোৱাই কোন মই কি জানো আবে অলপ বুজি লবি না ইয়াক বুজাচোন বুজা দিল চাইয়া ইন্দাজুল বহুত ৰাতি হৈ গ'ল ঘৰ গৈ ইয়াক বুজাম তহঁত তিনিটাৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে যদি মোক কামটো কৰি দিব লাগিব শইকীয়াৰ ঘৰত যাবি তাৰ বিচনাৰ তলত বস্তু এটা আছে এইটো আনি দিব লাগে তাৰপিছত যি লাগে সেইটোকে দিম তহঁতক ভাই তই টেনশ্যন এইফালে মালিক এইফালে ভাই তই টেনশ্যন নলবি আমি তিনিটাই কাম কৰি আনি দি দিম তোক যি লাগে মই আনি দিম মই আরে ভাই দিনত চুৰ কৰিলে মানুহে ধৰি ল'ব ৰাতি আহিব লাগিব যাওঁ আৰে ৰাতিয়ে হৈ আছে ক'ত আছিলে হ'ল এইফালে আছিলে নেকি নাই সেইফালে যাওঁ কি বহুত ভাল লাগিছে ইয়াত আপে এইফালে দিছা পাই গলো চিল কিনিগা হে মোৰ চিল কিনিগা বুজি পাইছ আবে যাবা তোৰ কি সেটিং আছে মই কি গম পাওঁ যাও আবে ভাই বস্তুটোতো বহুত কষ্টকে চুৰ কৰি আনিলো
এতিয়া তাক দিওঁ আৰু আমি যিবোৰ ডিমাণ্ড কৰিছিলোঁ সেই বস্তুবোৰ ল'ম বিন্দাছ কৰিম আৰু বুজি পাইছ অঁ বুজি পাইছ ভালকে চাই লৈ তোৰ বস্তুটো ল এইটো এইটো বস্তু তোৰ ল কি হয় এইটো পাৰ্ট 2 দেখাম তহঁতক বস্তুটো আনি দিলি যে আৰু আমাৰ বস্তুবোৰ তোৰ পাৰ্ট 2 তে দেখাম চব এইটো গাইজ ভিডিঅ'টো বহুত কষ্টকে বনাইছো মানে বহুত দিন লাগিছে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ লাইক কৰি দিব কমেন্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব মানে সাবস্ক্ৰাইবটো কৰাটো সবতকৈ মেইন কথা আৰু বুজি পাইছে আৰু বাকিটো আপোনালোকে বুজি পাওক